স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাইছে মমিন ৰষ্টাৰ। এই ভিডিঅ'টো সম্পূৰ্ণ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। ব'লা তেতিয়াহ'লে আপোনালোকে জানে আমাৰ নেশ্যনেল চাপৰি, গতিকে এওঁৰে মহৎ আদৰ্শ অনুসৰণ কৰি আমাৰ অসমতে এজন এমচিষ্টেণ্ট জন্ম হৈছে। তেতিয়াহ'লে ব'লক চাওঁ আৰু তাক ফালি দিওঁ। আজি মোৰ লগত আছামিজ এমচিষ্টেণ্ট আছে, কিবা এটা কৈ দিয়া ভাই। आजकल यूट्यूबत ब्लॉग ये मुंह से सुपारी निकाल के बात कर रहे बाबा। किसी में आसे बे অনাবহিনা ভাত খোৱা ভিডিঅ' বনাই থাকে বে, কাম নাই যদি আমাৰ ঘৰত লেট্ৰিন চাফা কৰিব আবে, কিনি কলো বে। মাই গড, তহঁত দুটা যেন লেট্ৰিনত থাক, তহঁতক দেখিবলৈ দেখোন মেণ্টেল যেনহে লাগিছে। আৰু কেলা তোৰ লেট্ৰিনত কিয় চাফা কৰিব লাগে? তোৰ কাষত দেখোন এটা ডাষ্টবিন আছে, এটা মুখত দি দে। অ' কেলা ভৰি আবে আমাৰ দুটাক দেখি যোনে জ্বলে ন, সিহঁতক জ্বলাব আহিছো বে, এইখিনিয়ে কলো বে। এটা বাৰু জ্বলে এইজন মহাপুৰুষ, আৰু তোৰ এই ডিঙিত লোহাৰ শিকলি দেখি কোন জ্বলে বে? তেতিয়াহ'লে আমাৰ আছামিজ এমচিষ্টেনৰ ৰেপ চং এটাও শুনি লওঁ। আজি আমাৰ লগত আছে আছামিজ এমচিষ্টেন, তো অলপমান কিবা এই গান লিখিছে বোলে, সেই গানটো আপোনালোকক অলপমান শুনাব, আপোনালোকে চাব। আজি অকমান চং আহিছে। আছামিজ এমচিষ্টেন আজি ক'ব গ'লে মই আজি ফাৰ্ষ্টে ক'ব আহিলোঁ, ক'ব গ'লে আজি মই বাবা ধৰিলোঁ, ক'ব গ'লে আজি মই বাবা খাব শিকিলোঁ, লগৰবিলাকৰ লগত ঘূৰি মই বেয়া তই ভাল লোৱা মই কিমান বেয়া লোৱা, অসমৰ মানুহে জানে মোৰ ৰেপ চং। ইয়াতকে ন মোৰ ঘৰৰ কুকুৰটোৱে অকণমান ভালকেহে গায়। কি গাইছে কেলা? আজি ভাত নাখা বাবা ভচৰিকে। दुनिया मादरचोद थी, मादरचोद है, मादरचोद रहेगी। अपनी ये स्ट्रॉबेरी दुनिया ना कहीं और जाके बसाइयो। আবে মোৰ পিছত ভকিৰা কুকুৰা চবে যোনদিনা ফ্ৰণ্টত আহিবি ন, অকাত দেখুৱাই দিম বে, এইখিনি ক'লো বে। কেলা চাৰিফুটীয়া এমচিষ্টেণ্ট, আগতে ন ক খ কেইটা ভালকে মুখত ফুটাই ল, তাৰপিছত এই লাউৰামিবোৰ কৰি থাকিবি। लाउड़े हो तुम। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চব কৰি দিবা। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই। সুখত থাকা আৰু হাঁহি থাকা, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ বাই, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।